হেল্ল' এভৰিৱান, নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিও এযোৰ ধুনীয়া কাপোৰ লৈ আহিছোঁ। এযোৰ পুৰণি পাটৰ কাপোৰ, তাকে মই অকণমান ৰিনিউ কৰিলোঁ, আপোনালোকক দেখাই দিওঁ বুলি ভাবিলোঁ। আপোনালোকৰো পুৰণা পাটৰ কাপোৰ থাকিলে এনেকৈ বনাই ল'ব পাৰিব। 17 বছৰ পুৰণা কাপোৰযোৰ। এইখন প্ৰথম মেখেলাখনেই দেখাইছোঁ। মেখেলাখনত মই মাত্ৰ এটা লেচেই লগাইছোঁ, দেখিছেনে? আৰু এই ফুলখিনিৰ মাজে মাজে ষ্ট'ন লগোৱা আছে। মোবাইলত ভালকৈ ধৰিব পৰা যোৱা নাই, কিন্তু এনেকৈ মাজে মাজে মই অলপ ষ্ট'ন লগাই দিছোঁ। এইখন হৈছে মেখেলাখন। আৰু নেক্সট এইখন হৈছে চাদৰখন। চাদৰখনৰ যিহেতু দহিখিনি একদম পাতলা পাতলা হৈ গৈছিলে, বেয়া হৈ গৈছিলে, তাৰ কাৰণে ইয়াত মই এই লেচটো ইউজ কৰি দিলোঁ দহিখিনিৰ কাৰণে। মই আকৌ দহি গুঠা নাই। আৰু আঁচলটোত এনেকৈ এই ফুলটো গেপ দি এইখিনিত এটা পটি আৰু এইখিনি এটা এনেকৈ লেচ লগাই দিছোঁ। আৰু ছাইডতো এটা লেচ লগাইছোঁ। প্ৰতিটো লেচ বেলেগ বেলেগ, দেখিছেনে? ধৰিব পাৰিছেনে? এই ছাইডত লগোৱা লেচটো আৰু এই লেচটো বেলেগ বেলেগ হয়। এনেকৈ গোটেই চাদৰখনতে মই লগাই দিছোঁ, ইটো আঁচলতো তেনেকৈ। আৰু ভাবিছিলোঁ ইয়াৰ মাজে মাজে অলপ ষ্ট'ন ৱৰ্ক কৰিম বুলি, সেইখিনি কৰা নাই। কৰিলে ভাল লাগিব নে নকৰিলে ভাল লাগিব দেখাব, আপোনালোকে মোক জনাব। আৰু মই কাপোৰযোৰ পিন্ধিছোঁ, বনোৱাৰ পাছত মই আপোনালোকৰ বাৰু ফটো লগাই দিম। কেনেকুৱা লাগিছে জনাব। আৰু আপোনালোকেও এনেকৈ ৰিনিউ কৰি ল'ব পাৰে। আৰু যদি মোক দিব বিচাৰে তেতিয়াহ'লে মোক কণ্টেক্ট কৰিব। মই আপোনালোকৰ কাপোৰযোৰ ধুনীয়াকৈ বনাই দিবলৈ চেষ্টা কৰিম। আজিলৈ আহিছোঁ, বাই বাই।